আমি ৰুম চুম পাই গ'লোঁ হঠদি তো চাব পাৰে হেল্ল' ফ্ৰেণ্ডছ সেকেণ্ড স্বাগতম কৰিছোঁ ত্ৰিপুৰা চেনেললৈ তো মই আজি আপোনালোকক লৈ গৈ আছোঁ এটা হাইড এণ্ড প্লেচলৈ তো আজি মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ কাৰণ কিয় গম পাইছে বহুত মৰ্ণিং টাইমতে আমি ওলাই গৈছিলোঁ আৰু আমি মেইন ৰোডৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া হৈছে ভিডিঅ'টো আৰু আজি যোনটো জেগাত লৈ গৈ আছোঁ আপোনালোকে এবাৰ চাই ল'ব কেনেকুৱা মজা লাগে আৰু নগাৰ পৰা মাত্ৰ 28 কিলোমিটাৰ দূৰত আছে আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাব বুলি তো ফাইনেলি আমি গৈয়ে আছোঁ কাৰণ কিয় ৰাস্তা শেষে হোৱা নাই আৰু আমি ভুলতে এটা ৰাস্তা দি সোমাই গ'লোঁ যাত কণ্টেইনমেণ্ট জ'ন আছিল বাবে আমি তালৈ সেইফালেদি যাব নোৱাৰিলোঁ তো সেইটো বাবে আমি ঘূৰি যাবলগীয়া হ'ল আৰু সেই ৰাস্তাটো শ্বৰ্টকাটো হয় বহুত শ্বৰ্টকাট হয় আৰু আপোনালোকক ৰিকমেণ্ড কৰি আছোঁ আপোনালোকে বেলেগৰ কথা নুশুনিব আপোনালোকে জাষ্ট আপোনালোকে যোনটো পুৰণি গুদাম ৰাস্তা পাব তাত চম্পাৱতী ৱাটাৰফল এটা লিখা আছে তো সেইফালে টাৰ্ণ দি দিব আৰু আপোনালোকে মেইন চিধা গৈ নাথাকিব য'ত mohkuli এটা ৰোড বুলি আছে mohkuli মানুহক সুধিলে কৈ দিব লোকেল মানুহক সুধি চাব সিহঁতে দেখাও দিব তো সেইফালেদি আপোনালোকে যাব হঠদিলৈ আৰু সেইটো বহুত ধুনীয়া প্লেচ হয় আৰু আপোনালোকে আহিব তো ইজিও শ্বৰ্টকাট ৰাস্তা তো ফাইনেলি আমি গৈ এটা ডাঙৰ ডাম পাইছোঁ তো বহুত ওখ হয় আধা পাহাৰৰ নিচিনাই লাগি আছিল আৰু এইটো চলাওঁতেও আমাৰ হালত বেয়া হৈ গৈছে তো আমি তথাপিও ৰেষ্ট লোৱা নাই আমি বহুত কম ৰেষ্টতে গৈ আছোঁ আৰু ভালো লাগিছে গৈ কাৰণ কিয় নতুন আমি চাইক্লিঙত গৈ আছোঁ মেইন এক্সাইটমেণ্ট সেইটোৱে আমাৰ আমি নিজে পেট্ৰল খৰচা কৰা নাই আৰু আমাৰ ফ্ৰী অফ কষ্টত গৈ আছোঁ তো সেইটো বাবে ভালো লাগি আছে তো তো এবাৰ ভিউ চাওক কিমান ধুনীয়া তো ভাবিব পাৰিছে বহুত ধুনীয়া হয় আৰু এবাৰ আপোনালোকে নেচাৰৰ আনন্দটো ল'ব লাগে আৰু আহিবও লাগে আৰু আপোনালোকে নামানক এবাৰ ইয়াত আহি চাব কিমান মজা লাগি আছে আৰু নেচাৰৰ আনন্দটো লৈও কিমান ভাল লাগে যোনে গৈ থাকে তো গম পায় তো বহুত মানুহ আছে এনেকুৱা ঘৰত বহি থাকে বা হেৰি কৰি থাকে বাট এনেকুৱা কৰিব কোনোদিনো নালাগে আমি চাইকেল বা যিকোনো এটা বস্তু লৈ নতুন প্লেচ এটা এক্সপ্ল'ৰ কৰিব যাব লাগে আৰু আপোনালোকে এক্সপ্ল'ৰ যিমান কৰিব ন প্লেচ এটা ইমানেই মনৰ আনন্দিতও বাঢ়ে আৰু প্লাছ যেতিয়া নেচাৰ প্লেচ এটা এক্সপ্ল'ৰ কৰিব যাব তেতিয়াতো আপোনালোকে বহুত ভাল লাগে মানে আপোনালোকেও এবাৰ কৰি চাব সকলোৱে তো এনেকুৱা কথাৰ মাজতে আমি ৰাস্তা পায়ে গ'লোঁ আৰু বেছি দূৰ নাই তো আমি যোনটো ৰাস্তা দি আহিছোঁ বহুত শ্বৰ্ট হৈছে আৰু কিন্তু শ্বৰ্ট বুলি সেইটো নহয় কিন্তু কিলোমিটাৰ আপোনালোকৰ টোটেল 32 মান হ'ব আৰু আপোনালোকে গুগল মেপ চাই নাহিব কাৰণ কি গুগল মেপত আপোনালোকক প্ৰপাৰলি নিদিয়ে আৰু আপোনালোকক মই যোনটো ক'লোঁ ৱাটাৰফল যোনটো লিখা আছে চম্পামুখী সেইফালে আহিব আৰু সকলোকে সুধি চাব হঠদি কোনফালে যায় আৰু দেখুৱাই দিব mohkuliৰ ৰাস্তাটো দি তো ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পইণ্ট পাই গ'লোঁ তো এইফালে গ'লেই আপোনালোকে পাব লুমচুং ৱাটাৰফল ডেট ইজ হঠদি ৱাটাৰফল আৰু এইটো হাইডেন হৈ আছে বৰ্তমানলৈকে কাৰণ কি বহুত মানুহে নাজানে এইটো এটা পিকনিক স্পট হয় আৰু বহুত ধুনীয়া হয় প্লেচটো মই আগতো দেখুৱাইছোঁ আৰু আপোনালোকে থাম্বনেইলো চাইছে কিমান ধুনীয়া হয় প্লেচটো আৰু এইটো ৰোড আপোনালোকে কোনোদিনো ৰাতি বা দুপৰীয়া সন্ধিয়া সময়ৰ ফালে নাহিবই আপোনালোকে যিমান পাৰে মৰ্ণিং টাইমত আহিব আৰু দিনৰ সময়তে আহি আপোনালোকে দিনৰ সময়তে যাবগৈ কাৰণ কিয় জেগাটো অলপ ৰিস্কি হৈ যায় জানে গম পাইছে পাহাৰীয়া এৰিয়া হয় প্লাছ আপোনালোকৰ ইয়াত হাতী বাঘৰ ভয়টো থাকে হঠদি তো চাব পাৰে তো ভিউখিনি বেক চাইডত দেখুৱাম বহুত ধুনীয়া আছে আৰু আপোনালোকে চাই বহুত ভাল পাব কাৰণ কিয় এইবাৰ গম পাইছে লুমচুং তো আমাৰ নগাৰ পৰা মাত্ৰ 29 কিলোমিটাৰ হয় 35 নাই লগা 35ৰ নিচিনা আহিব বহুত ওচৰ হয় ভাল লাগিব চাই তো ফাইনেলি মই আপোনালোকক এটা ভিউ দেখাব গৈ আছোঁ তো লেফ্ট ভিউ পইণ্ট আমাৰ ভিউ পইণ্টটো এতিয়া আমি ইমানকণত পাই গ'লোঁ তো আপোনালোকে ঝৰ্ণা চাউণ্ড পাব বিচাৰিছে তো শুক্লেশ্বৰতে কিবা কোৱা হাই ব্ৰ দিছ ইজ আনাদাৰ ভিউ পইণ্ট আমাৰ ইয়াৰ পৰা আমি এনজয় কৰি আছোঁ তো বেছি একো নাই চাই থাকক ভিডিঅ'টো ভাল পাব চাই আৰু আপোনালোকক মই দেখুৱাই পানী মাৰি আছে তো ৰ'ব তো এইটো আমাৰ ভিউ তো দ বহুত আছে তো আপোনালোক যেতিয়াই আহিব কিন্তু ভালকৈ প্ৰিকশ্যন লৈ নামিব কাৰণ কিয় বহুত দিন আগত ইয়াত এজন মানুহো মৰিছিল দৰ বাবে তো আপোনালোকে ইয়াত আহিলে কোনোদিনো অটপালি বা এনেকুৱা কাম নকৰিব যোনটোৰ ফলত কিবা দুৰ্ঘটনা ঘটে
তো আপোনালোকে উইথ প্ৰিকশ্যনত কামবোৰ ল'ব আৰু আহি এনজয় কৰিব ভিউ পইণ্টবোৰ। আমি ওলাই গৈ আছোঁ। তো ভাল লাগিছে, বহুত চাই ভাল লাগিছে, কাৰণ কি আপোনালোকে গম পাইছে ভিউ পইণ্ট কেনেকুৱা আহিছে। তো আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে। কিন্তু বাট মই এতিয়া যোৱা কেইটামান পইণ্ট দেখুৱাম। তো ৰাস্তা যদি ভাল থাকে তো দেখুৱাম, নহ'লে ইয়াতে শেষ কৰিম। তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। থেংকছ ফৰ ৱাচিং।